खुलुमबाय स्टुडिय'आव उदांस्रि मुसाहारि दिनै भेरगाव आरो खाग्राबारि इउपिपिएल दोलोनि बिसायख'थि फोसावदिंग्रा मावख'खौ बेखेवबाय नंगौ 45 नं भेरगाव विधानसभा बियाबाव भेरगाव आरो खाग्राबारि इउपिपिएल दोलोनि बिसायख'थि फोसावदिंग्रा मावख'खौ दिनै बेखेवना होबाय दिनैनि भेरगाव जिल्लानि 45 नं भेरगाव विधानसभा बियाबनि बिसायख'थिनि फोसावदिं मावख'खौ बेखेवनाय हाबाफारियाव 45 नं भेरगाव बियाबनि बिजाथि नेरसोन बर'आ बाहागो लानानै बेखेवना होयो बे हाबाफारियाव भेरगाव बियाबनि एमएलए दावबायसा बर' भेरगाव जिल्लानि आफादगिरि नेरसोन काक्लारि इउपिपिएलनि मिरु लोगो आइजो गांखंनि आफादगिरि मरियम टप भेरगाव ब्लक कमिटिनि आफादगिरि दिपेन बर' आरो दोलोनि गुबुन गुबुन दैदेनगिरिफोरा बे बेखेवनाय हाबाफारियाव बाहागो लादों পৰ্যায়ক্ৰমে আমি এটাৰ পিছত এটা আমি নিৰ্বাচন প্ৰচাৰ অভিযানৰ কাৰণে কাৰ্যালয়বিলাকক আমি উদ্বোধন কৰি আছো আজিও ইয়াত খাগ্ৰাবাৰী নিৰ্বাচন কাৰ্যালয় জন হিচাপে আমি খুলিলো তো ইয়াৰ যেটো আমি দেখিবলৈ পাইছো মানুহৰ সমাগমটো বহুত ভাল আমাৰ খাগ্ৰাবাৰী প্ৰাইমাৰী আত্ৰিঘাট প্ৰাইমাৰী শুক্লাই প্ৰাইমাৰী লগতে পানীচেলি প্ৰাইমাৰী বুদ্ৰা প্ৰাইমাৰী খাচিয়াচুবা প্ৰাইমাৰী এইখিনি প্ৰাইমাৰী বিলাকৰ প্ৰায় যিখিনি আমাৰ দলৰ কাৰ্যকৰ্তা আছে বিষয়ববীয়া আছে তেওঁলোকেও আহিছে আৰু লগতে সমাজৰ মুৰব্বীসকলেও আহিছে সমাজৰ বুদ্ধিজীৱীসকলেও আহিছে আহি পালে ইয়াৰ নিৰ্বাচন প্ৰচাৰ অভিযানৰ ক্ষেত্ৰত আমি পৰ্যালোচনা কৰিলো আৰু আশা কৰিছো 9 এপ্ৰিলত হ'বলগীয়া নিৰ্বাচনত আমি দলে বলে সকলোৱে ভালকৈ নিৰ্বাচনত অংশগ্ৰহণ কৰিব পাৰিম আৰু মোক তেওঁলোকে জিকাই দিব পাৰিব তো জিকাই দিয়াৰ পিছত আমাৰো বহুখিনি কৰিবলগীয়া কাম আছে নিশ্চয়কৈ এই সমষ্টিৰ প্ৰায় নতুনকৈ গঠিত সমষ্টি ভেৰগাঁও সমষ্টি গ্ৰাফিকেলি বহুখিনি উত্তৰ অঞ্চলৰ ভূটান সীমামূৰীয়া অঞ্চলৰ প্ৰায় আদি কৰি লৈ পেলাই দক্ষিণে আমাৰ বামুলা কতৰা কটাহী হাৰেং বৰনদীত যাৰ আৰু বইনাৰা 1 নং বইনাৰা এনেকৈ অঞ্চলবিলাকক খুব বেয়া ভালদৰে ৰাস্তা নাই এতিয়াও ভালদৰে ৰাস্তা সম্পূৰ্ণ কৰিব পৰা নাই যিসকল চৰকাৰে কৰিলে এতিয়াতো কি কম ইমান দীঘলীয়া বিপিএফ দলৰ প্ৰায় 17 বছৰ আগতো চৰকাৰ চলাইছিল বহুখিনি প্ৰতিনিধিবিলাক আছিল আৰু লগতে এমএলএ এমপি বিভিন্ন দলৰ পৰাও আছিলে কিন্তু দুৰ্ভাগ্যক্ৰমে তেওঁলোকে একোই কৰিব নোৱাৰিলে আমি এতিয়া আশা কৰিছো ইউপিপিএল দলৰ প্ৰায় মই নিজে সদস্য যদি হ'ব পাৰো এবাৰ বিধানসভা মজিয়াত বহুখিনি সমস্যাবিলাকক উপস্থাপন কৰিবৰ কাৰণে মই নিজে সক্ষম হ'ম বুলি নিজকে মই ভাবি লৈছো আৰু উত্তৰ অঞ্চলত যিখিনি সমস্যাবিলাক আছে এই উত্তৰৰ সমস্যাবিলাককো আমি সমাধান কৰাৰ স্বাৰ্থত দলগতভাৱে আমি যিখিনি চেষ্টা কৰিব লাগে আমি কৰি যাম আমাৰ নমিনেশ্যন ফাইল কৰিব আমাৰ সমষ্টিবাসীয়ে যাব তাতে বহুখিনি কাৰ্যকৰ্তা বা শুভাকাংক্ষীসকলেও আমাক সহযোগ কৰিব আমি দলি বলি তাতে গৈ ফেলে ধুনীয়াকৈ নমিনেশ্যন ফাইলটো কৰি আৰু অহা পৰখি স্ক্ৰুটিনি হ'ব স্ক্ৰুটিনি হোৱাৰ পিছতে মই ফাইনেল নিজে কেণ্ডিডেট লাভ কৰিব পাৰিম কেণ্ডিডেট লাভ কৰাৰ পিছতহে আমাৰ আচল যুদ্ধটো হ'ব থেংক ইউ দলে ইতিমধ্যে 5টা জায়গাত আমি মুকলি কৰিলো 203টা বুথ কমিটি আৰু 31টা আমাৰ ভিচিডিসি আৰু সেই ভিচিডিসি খিনি আৰু বুথ কমিটি খিনি আমি 5টা জায়গাত ভগাইছো খৈৰাবাৰী ভেৰগাঁও খাগ্ৰাবাৰী ডিমাকুচি আৰু ননাই চেৰফাঙত এটা বাদলাপাৰাত এই হিচাপে আমি 5টা জনত আমি ভাগ কৰি পেলাই অহা কাইলৈৰ পিছত অৰ্থাৎ 24 তাৰিখৰ পৰা আমি পূৰ্ণ দমত আমি আমাৰ নিৰ্বাচনী প্ৰচাৰ আমি আৰম্ভ কৰি দিম আৰু আমাৰ প্ৰতিটো বুথত আমাৰ এটা বুথ কমিটি আছে তথাপিও আমাৰ লিডাৰবিলাকক আমি ভগাই পেলাই আমি কাম কৰিবৰ কাৰণে আমি ইতিমধ্যে সিদ্ধান্ত লৈছো আৰু এনে আমাৰ 45 নং ভেৰগাঁও বিধানসভা সমষ্টিত আমাৰ ইউপিপিএলৰ প্ৰাৰ্থীয়ে জিকাটো নিশ্চিত হৈ আছে তথাপিও আমি বিপুল ভোটত জিকাবৰ কাৰণে আমি কামবিলাক কৰি আছো কেন্দ্ৰীয় নেতৃত্বক ধন্যবাদ দিছো আমাৰ জিলা কমিটিত 2টা এমএলএ সমষ্টি আছে আৰু 2টাও নৱগঠিত বুলি ক'ব লাগিব কাৰণ পুৰণা যি 2টা সমষ্টি আছিলে কালাইগাঁও আৰু পানেৰী এটো ডিভাইড কৰি পেলাই এতিয়া ভেৰগাঁও আৰু টংলা কৰা হ'ল আৰু সেই নতুন সমষ্টিত ইউপিপিএল দলে 2টা সমষ্টিটো কেণ্ডিডেট দি পেলাই প্ৰতিদ্বন্দ্বী কৰাটো আমাৰ কাৰণে ভাল এটা পৰিৱেশ বুলি ক'ব পাৰি
কাৰণ পলিটিকেল পাৰ্টি বুলি কোৱাৰ লগে লগে কেণ্ডিডেটটো পাব লাগে আৰু আমি এটা ভাল পৰিৱেশত আছোঁ বৰ্তমান দুটা সমষ্টিটো যিখিনি আমি পৰিৱেশ চাইছোঁ দুটা সমষ্টিতে আমি জয়লাভ কৰিম বুলি আশা কৰিছোঁ আৰু ৰাইজে নিশ্চয় সহায় কৰিব আমি জয়লাভ কৰিম বুলি ক'লেতো নহ'ব ৰাইজে আমাক সঁহাৰি দিব লাগিব আৰু ৰাইজে সঁহাৰি দি আছে বৰ্তমান BPF নেতৃত্ব যি মানে দুৰ্নীতিৰ এটা ষ্টাৰ্ট হৈছে আৰু ইয়াত যি অৰাজকতাৰ সৃষ্টি হৈছে সেই অৰাজকতাৰ চাই পেলাই ৰাইজৰ অতিষ্ঠ হৈছে 5 মাহতে আৰু তাৰ কাৰণে এটা ভাল পৰিৱেশ বিচাৰিছে যিহেতু UPPL যোৱা 5টা বছৰৰ এটা ভাল পৰিৱেশ দিছিলে আমাৰ এই অঞ্চলত আৰু এই পৰিৱেশটো আকৌ মানে কিবা এটা ভুল ভ্ৰান্তি হৈ পেলাই তেখেতসকলে হৰাই লৈছিলে আমাৰ নেতৃত্ব আমি চৰকাৰ গঠন কৰিব পৰা নাছিল আৰু নতুন চৰকাৰ অহাৰ লগে লগে যেনেকুৱা ধৰণৰ মানে পৰিস্থিতিবিলাক হৈছে সেইটো চাই পেলাই আকৌ UPPL দলে যে ভাল এটা দল সেইটো চবৰ এটা অনুশোচনা হৈছে আৰু সেই হিচাপত আমি আশা কৰিছোঁ যে এইবাৰ আমাৰ বিধানসভাৰ যি নিৰ্বাচন সেই বিধানসভা নিৰ্বাচনত ভাল এটা ফল পাম বুলি আশা কৰিছোঁ আমি এতিয়া UPPL হিচাপে অসমত 19টা কেণ্ডিডেট দিছোঁ আমাৰ BTCত 15টা আৰু চবতে ভাল এটা প্ৰতিদ্বন্দ্বী হ'ব তাৰপিছতে তাৰ মাজতে আমাৰ বহুকেইজন MLA জিকাই যোৱাৰ চান্স আছে মই সেইখিনি কথাটোকে ক'লোঁ এতিয়া পৰিৱেশটো অসম হিচাপত যদি আমি চাওঁ ৰাজনীতিক হিচাপে যেনেকুৱা ধৰণৰ বঁটা বলিছে সেইটো ডেমক্ৰেচিৰ কাৰণে ভাল নহয় বুলি ক'ব পাৰি অসমৰ লেভেলত যদি আমি চাওঁ এতিয়া বিধানসভা ইলেকশ্যন হোৱাৰ লগে লগে আমি অসম ভিত্তিত চাব লাগিব অসমত বিভিন্ন জাতি জনগোষ্ঠীয়ে বিভিন্ন সময়ত যিখিনি সমস্যাবোৰ আছে সেই সমস্যাবোৰ সমস্যা হিচাপে আছে ইয়াৰ সমাধান এতিয়ালৈ সূত্ৰ ওলোৱা নাই ইয়াৰ বাদেও ৰাজনীতিকৰ নামত যিখিনি নেতাবিলাক কিনা বেচা কৰা যি চিষ্টেম সেইটো আমাৰ ডেমক্ৰেচিৰ কাৰণে ভাল নহয় যেনেকুৱা চৰ্চা হ'ব লাগে সমস্যাসমূহৰ চৰ্চা এই সমস্যাবিলাক চৰ্চা বৰ্তমানলৈ হোৱা নাই এতিয়া আমি সমস্যা হিচাপে যদি ক'ব যাওঁ এইকেইদিন সময়ত যেনেকুৱা আমাৰ BJP চৰকাৰ গঠন কৰাৰ পিছত শৈক্ষিক দিশটো কেনেকুৱা ধৰণত গৈছে সেইটো আমি যদি ভালকে চোৱা যায় বহুখিনি স্কুল বন্ধ হৈ গ'ল চৰকাৰী স্কুলবিলাক বন্ধ হৈ গৈছে চৰকাৰী স্কুল বন্ধ হোৱা মানে আমাৰ এডুকেশ্যন ডিপাৰ্টমেণ্টে যে চৰকাৰীভাৱে যেনেকুৱা স্কুলটো চলাই লৈ যাব লাগিছিল তাৰ কাৰণে তেখেতসকলে সক্ষম হোৱা নাই বুলি আমি ক'ব পাৰি যাৰ ফলত স্কুলখন বন্ধ কৰিব লগা হৈছে হেল্থ ছেক্টৰত যদি আমি চাওঁ গ্ৰাম্য হেল্থৰ ক্ষেত্ৰত যেনেকুৱা ধৰণৰ ব্যৱস্থা হ'ব লাগিছিল এইবোৰ হোৱা নাই কাৰণ হেল্থ নহ'লে মানুহ জীয়াই থকাটো অসম্ভৱ হয় বহুখিনি নতুন হস্পিটেল সৃষ্টি হৈছে প্ৰাইভেট হস্পিটেলবিলাকৰ কোনো চৰকাৰী নীতি নিৰ্ধাৰণ নাই যে ইয়াত কেনেকুৱা ধৰণৰ ফিজ ল'ব লাগে কি ধৰণৰ কি কৰিব লাগে সেইবোৰ এটা ডাঙৰ সমস্যা হৈ আছে কাৰণ ইয়াত আমাৰ গৰীব দুখীয়া শ্ৰেণীৰ মানুহসকলে চিকিৎসা কৰিব নোৱাৰা এটা অৱস্থা হৈ আছে এইফালে চৰকাৰী হস্পিটেলো ভাল নহয় ভাল চিকিৎসা পাবৰ কাৰণে তেনেকুৱা এটা পৰিস্থিতি হৈ আছে সেইবোৰ আমাৰ কাৰণে বিৰাট ডাঙৰ সমস্যা আমাৰ অঞ্চলৰ কাৰণে আনফালেদি যি বেনিফিচিয়াৰিজ যি মানে ৰাজনীতি সেই বেনিফিচিয়াৰি ৰাজনীতিটো আমাৰ অসমখন অৰ্থনৈতিকভাৱে উন্নতি বা স্বাৱলম্বী কৰাৰ ক্ষেত্ৰত যথেষ্ট বাধা দিছে সেইটো কেনেকুৱা ধৰণৰ মানুহক সক্ষম কৰিব লাগে সেই দিশটো নাচাই পেলাই অনলি বেনিফিচিয়াৰি চিষ্টেম আৰু বেনিফিচিয়াৰি দিয়াটো ইয়াৰ কি গাইডলাইন থাকিব লাগে সেই গাইডলাইনবিলাক তেখেতসকলে কৰা নাই বেনিফিচিয়াৰিজটো বহুত জেগাতো দিয়ে আমেৰিকাতো আছে তেনেকুৱা বিভিন্ন দেশতো আছে কিন্তু বেনিফিচিয়াৰিজ দিয়াৰ পিছত ইয়াৰ পৰা যে কিবা এটা উন্নতি হ'ব লাগে সেই দিশটো নোচোৱাকৈ যদি ইয়াৰ কোনো গাইডলাইন যদি নিদিয়াকৈ বেনিফিচিয়াৰিজবিলাক দিয়া যায় তেতিয়াহ'লে ইয়াৰ পৰা কোনো ভাল এটা বেনিফিট নাপায় আৰু যদি ইয়াৰ পৰা যদি ৰিটাৰ্ণ নহয় ইয়াৰ পৰা যদি ইনকাম নহ'লে ইয়াত যিখিনি টেক্সেশ্যন হ'ব বা যিখিনি ৰাইজৰ কাৰণে
চৰকাৰে যেনেকুৱা মানে ৰেভিনিউ পাব লাগে তেনেকুৱা নাপাব আৰু যাৰ ফলত আমাৰ দেশে উন্নতিৰ হ'ব লাগিছিল সেইটো উন্নতি নহ'ব এনেকুৱা ধৰণৰ পৰিস্থিতিটো আমি দেখা পাই আছোঁ আৰু সেইবোৰে আমাৰ মেজৰ সমস্যা ইয়াৰ বাদেও BTCত যি এটা চেণ্ডিকেট ৰাজ BTC অসমতে চেণ্ডিকেট ৰাজটো চলি আছে বিশেষকৈ টল গেটটো বিৰাট ডাঙৰ এটা সমস্যা হৈ আছে আমাৰ কাৰণে কাৰণ যিখিনি ভেহিকেলসকলে ৰোড টেক্সটো অলৰেডি দিয়াই হৈছে ৰোড টেক্স দিয়াৰ পিছতো আকৌ টল টেক্স দিব লগা হয় পাঞ্জাবে যদি বন্ধ কৰিব পাৰিছে অসমো বন্ধ কৰিব পাৰিব লাগে সেইবোৰতো হৈছে আমাৰ ইছ্যু হ'ব ইলেকশ্যনৰ ইছ্যু আমাৰ যিমানখিনি MLAবোৰ তাতে যাব যোৱাৰ পিছত এইবোৰ বন্ধ কৰাৰ ক্ষেত্ৰত আমাৰ মুখ্য ভূমিকা লৈ পেলাই কাম কৰিব মই এইখিনি কথাটোকে কৈছোঁ আমাৰ এইবোৰো এটা ইছ্যু হৈ থাকিব মই বেছি কথা ক'ব বিচৰা নাই কালি আমাৰ মনোনয়ন পত্ৰ দাখিল কৰা হ'ব দুটা সমষ্টিৰো ইয়াত বহুখিনি মানুহে অংশগ্ৰহণ কৰিব আমি আশা কৰিছোঁ আমাৰ ভেৰগাঁও সমষ্টি আৰু টংলা সমষ্টিৰ ৰাইজে আমাক সঁহাৰি দিব আৰু ভাল এটা পৰিৱেশ পাব বুলি আশা কৰিছোঁ আজিৰ সময়ত যিখিনি ভোটাৰ ৰাইজে যথেষ্ট শিক্ষিত হ'ল যথেষ্ট জানে যে দুবাৰ MLA তেখেতে হৈ গ'ল দুবাৰ MLA হোৱাৰ তেখেতৰ এছেম্বলি পাৰফৰ্মেঞ্চটো ৰাইজে গম পাইছে তেখেতৰ এছেম্বলি পাৰফৰ্মেঞ্চটো আমি যদি চাওঁ ভাল পাৰফৰ্মেঞ্চ নহয় তেনেকুৱা ধৰণৰ সমস্যাবিলাক উপস্থাপনা কৰিব লাগিছিল সেই সমস্যা ৰাজ্যিক তেখেতে ভালকৈ উপস্থাপনা কৰিব পৰা নাই আৰু তেখেতৰ যেনেকুৱা অসম ভিত্তিত বা আমাৰ এজ এ এছেম্বলি মেম্বাৰ হিচাপে এজ এ MLA হিচাপে যেনেকুৱা পলিচিবিলাক আনিলে অসমত কোনটো পলিচি আনিলে এনেকুৱা ভাল এটা পৰিৱেশ হ'ব সেইবোৰ কথা তেখেতসকলৰ মনত নাহে আৰু তেনেকুৱা মানুহ যদি আমি অসমত এছেম্বলিত যদি পঠাই দিয়া যায় তেতিয়াহ'লে আমাৰ কাৰণে ভাল নহ'ব কোনটো আইন আনিলে কেনেকুৱা ধৰণৰ ভাল হ'ব সেইটো তেখেতসকলে নাজানে তাৰ কাৰণে তেখেতসকলৰ মানে এছেম্বলি পাৰফৰ্মেঞ্চটো ভাল নহয় সেইবোৰ দিশটো আজিকালি ৰাইজে চাই আৰু সেইবোৰ দিশ চাই পেলাই আজিকালি বহুখিনি সময় ৰাইজে বাৰে ভোট দি আহি আছে কোনটো মানুহ কেনেকুৱা হয় কেনেকুৱা পাৰফৰ্মেঞ্চ কৰি আহিছে সেইবোৰ জনা গৈছে তাৰ কাৰণে যে সজাগ ৰাইজে যোনে ষ্টাডি নাই যোনে অৰ্থনীতি দিশটো ভালকৈ নাজানে যোনে পলিটিক্সটো কেনেকুৱা কৰিব লাগে সামাজিক দিশটো কেনেকুৱা ঠিক কৰিব লাগে সেইবোৰ নাজানে তেনেকুৱা মানুহক আজিৰ ৰাইজে ভোট নিদিয়ে বুলি আমি আশা কৰিছোঁ